হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মই সুৰজ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেললৈ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি গৈছোঁ এটা জেগাত ফুৰিবলৈ, বহুত ধুনীয়া এটা পাৰ্ক, তাত ফুৰিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, কি হয় কি নহয়। প্ৰথমবাৰ গৈ আছোঁ আমি তালৈ। ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ফাইনেলি আমি এতিয়া গেটত পালোঁ। গেটত আহি পোৱাৰ পিছত প্ৰথমতে আমাক সোধা পোছা কৰি পিনে ফৰ্ম এখন দিলে। ফৰ্মখন ফিল আপ কৰিলোঁ, বাট ভিতৰত বোলে কেমেৰা এলাউড নাই বুলি কৈছে। এতিয়া কি কৰোঁ, উপায় নাই। বন্ধুসকল, যিহেতু আমাক কৈছিলে গেটত ভিতৰত কিবা কেমেৰা এলাউড নাই বুলি, তথাপিও বহুত ৰিকুৱেষ্ট কৰাৰ পাছত আমাক কেমেৰা এলাউড কৰিলে। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। বন্ধুসকল, কেৱল আহিছোঁ আপোনালোকৰ বাবে এনেকুৱা নতুন ধুনীয়া ভিডিঅ' লৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। বন্ধুসকল, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। এই নহয় বন্ধুসকল, সদায় এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজত দিবলৈ সদায় চেষ্টা কৰিম, কিন্তু আপোনালোকে আশীৰ্বাদ সহায় মৰম কৰি যাব। ৱাও বন্ধুসকল, আপোনালোকে দেখিছেনে সেই যে হাত দুখন তাত বনাই থোৱা আছে? সেইটো বোলে স্পাইডাৰমেনৰ হাত বোলে, আগৰ পৰা আছে বোলে। সেয়া ইয়াৰ মানুহকেইটা কৈছে, আৰু আমিতো সঠিককৈ নাজানো। বন্ধুসকল, ফাইনেলি আমি এতিয়া ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ। এতিয়া ৰুমলৈ গৈ আছোঁ। যিহেতু আপোনালোকক গোটেই সোপা দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিতৰত সিমানকৈ কেমেৰা এলাউড নাছিলে, সেইবাবে। আৰু একচুৱেলি ভিতৰত গৈ বহুতে ভাল লাগিলে। আৰু কি কৰিম আৰু, কেমেৰা যদি সম্পূৰ্ণকৈ এলাউড থকা হ'লে আপোনালোকক গোটেই সোপা দেখুৱাব পাৰিলোহেঁতেন। যিয়ে নহওক, চাই আহিলোঁ, মনটো ভাল লাগিলে। ৱাও, কি ধুনীয়া চাওক ফুলসোপা। ৰাস্তা কাষত যদি এনেকৈ ফুল গছ গছনি লগাই থৈ দিয়ে, কিমান ভাল অক্সিজেনৰ কাৰণে। কিন্তু মানুহবোৰে নাজানে, বুজি নাপায়, গছবোৰ কাটি শেষ কৰি পেলায়। কয় ন, এডাল গছ কাটিলে প্ৰথমতে 3ডাল গছ ৰুই ল'ব লাগে, তাৰ পাছত গছ কাটিব লাগে, নে কি কয়? क्या बढ़िया था गुरु। 50 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए। हैं? এতিয়া ৰাস্তাসোপা বহুত ভাল লাগিছে, কাৰণ এই ৰাস্তাটো বেছি দিন হোৱা নাই বনাই দিয়া, নতুন হয়। নহ'লে আগতে ৰাস্তাটো বহুত বেয়া আছিলে, বহুত মানে কৈছোঁ নহয়, বহুত বেয়া, বহুত ধূলি। এনেকৈ খোজকাঢ়িও যাব নোৱাৰি, চাইকেল চলাইও যাব নোৱাৰি, বহুত ধূলি উৰিছিলে মানে। এতিয়া বনাই দিয়াৰ পৰা বহুত ভাল লাগিছে, বহুত হেভিকৈ বনাই দিছে। কিন্তু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। লগ পাম অন্য এটি নতুন ভিডিঅ'ত।